Press the bell icon on the YouTube app and never miss another update. সৌভাগ্য মোৰ বছৰটোৰ যিমানবিলাক অনুষ্ঠান আছে তাৰ আৰম্ভণি মই গণেশগুৰিৰ পৰা কৰোঁ সদায় আশীৰ্বাদ কৰিব পাৰোঁ অনুষ্ঠান মুকলি কৰিছোঁ প্ৰাণশিল্পী ডাক্তৰ ভূপেন হাজৰিকাৰ গীতেৰে দেখৰে চন্দ্ৰমা পুত্র হই মই কি মতে তরু আই তোরে মই মরু মই যোৱাবাৰ যেতিয়া আহিছিলোঁ গণেশগুৰিত তেতিয়া এইফালে মানুহ নাছিলে বৰষুণ হোৱাৰ কাৰণে এবাৰ গণেশগুৰিৰ কাৰণে আদায় যদি হাত চবৰে জৰি দিয়ে মই খুব বেছি ভাল পাওঁ আপোনাক মোৰ নিজৰ কাৰণে থেংক ইউ কি শুনিব হা চিনেমাই শুনিব ঠিক আছে গাম মোৰ প্ৰিয় শিল্পী জুবিনদাৰ এটা গীত গাই লৈছোঁ তাৰপিছত মই গীতবিলাক গাই যাম চেনি 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 মাই এইটো গাম ঐ গণেশগুৰিত তোমাক দেখা পাই ৰেপ এইখিনিতে সংবাদ মাধ্যমৰ যিমানবিলাক লোক গোট খাইছে ইয়াত আটাইকে শ্ৰদ্ধা জনাইছোঁ আৰু সংবাদ মাধ্যমৰ জৰিয়তে অসমৰ লগতে গোটেই পৃথিৱীৰ যিমানবিলাক ৰাইজে অসমখন চাই আছে আমাক দেখা পাই আছে আটাইকে শ্ৰদ্ধা জনাইছোঁ আৰু ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ সহযোগ কৰিব তুমি জীবন তুমি
মই এটা সুধিছোঁ আপোনালোকক শুনিছে চাগে আপোনালোকে গাব লাগিব এতিয়া আজি গণেশ কৰি গাবনে এবাৰ চেষ্টা কৰি চাম দেই আৰু ইয়াতে মই যাম বাৰু আপচাৰিলে পামনে বেলেগ বেলেগ জোৰে গাব লাগে জোৰ হ'ব লাগিব জোৰটো নাই অকণমান জোৰে গাব লাগে জোৰছে গাব লাগিব এফালে আৰু যদি ক'ৰবাত ক'ৰবাত বিহু গৈ আছে তাত শুনি পাব লাগিব মানুহে চেষ্টা কৰোঁতে আকৌ চেষ্টা কৰোঁতে বঢ়িয়া পুৰা জোৰছে অ'কে মাছলে গৈছিলো এতিয়া আপোনালোকে বহুতে গোৱা নাই কোনে কোনে গাইছে হাতবিলাক উঠাই দিয়কচোন চাওঁ আচ্ছা বাকীবিলাকে গোৱা নাই ন এতিয়া যোনে যোনে গোৱা নাই আপোনালোকেও গাব নাই আকৌ এবাৰ চেষ্টা কৰি চাওঁ এনেকুৱা সুযোগ ক'ত পাব ইমান জোৰে জোৰে গাবলৈ বঢ়িয়া মাছলে গৈছিলো ঘৰলৈ আহিবই এজনী ছোৱালী এজনী পতাই গ'ল দুদিনে ধৰি ভাষা বহি শিকিলো আদৰে চকুতে গণেশগুৰিত কিন্তু ছোৱালীবিলাকৰ মাতটো অকণমান জোৰটো বেছি এফালে ল'ৰাবিলাক ইমান আছে জোৰটোৱে নাই ইয়াতে যদি মই লগাই দিওঁ ল'ৰা ছোৱালী যদি যুঁজাই দিওঁ কোনে জিকিব ল'ৰাবিলাকে জিকিব নে ছোৱালীবিলাকে জিকিব ল'ৰা জিকিব নে ছোৱালী জিকিব বঢ়িয়া প্ৰথমতে কোনে গাব ল'ৰাই গাব নে ছোৱালী গাব প্ৰথমতে ছোৱালীখিনিক গোৱাই লৈছোঁ তাৰপিছত তোমালোকে সুযোগ পাই যাবা বেছি কোৰ্চত গাবলৈ গম পাই যাবা মই এফালে গুচি যাওঁ আকৌ মই এতিয়া প্ৰথমতে অকল ছোৱালীবিলাকে মাছলে গৈছিলো মাছলে গৈছিলো ঘৰলৈ আহিবই এজনী ছোৱালী পতাই গ'ল দুদিনে ধৰি ভাষা বহি শিকিলো ভাষা বহি শিকিলো গাইছো কেতিয়াবা শুনি চাওঁ মই গাইছো
আজিৰ আমন্ত্ৰিত শিল্পী নীল আকাশ ইতিমধ্যে যোৱা বছৰো নীল আকাশে আমাৰ এই মঞ্চত গীত পৰিৱেশন কৰি আমাৰ ৰাইজক যথেষ্টখিনি উৎসাহ আৰু আনন্দ দিছে আমি তেখেতৰ পুনৰবাৰ এই বছৰ গণেশগুৰি ৰঙালী বিহু সন্মিলনৰ সাংস্কৃতিক সন্ধিয়াত আমন্ত্ৰণ জনাইছোঁ আজি প্ৰথম নিশাৰ প্ৰথম অনুষ্ঠান নীল আকাশৰ অহাকাইলৈ আমাৰ জুবিন গাৰ্গৰ গীতৰ অনুষ্ঠান আছে নীল আকাশক আমি গণেশগুৰি ৰঙালী বিহু সন্মিলনৰ তৰফৰ পৰা এখনি গোলাপ গামোচাৰে প্ৰথমতে সম্বৰ্ধনা बहुत बहुत धन्यवाद। आज आपको मजा किया भूल से बहुत बहुत धन्यवाद। थैंक यू।